এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভাল। মই আজি মানে আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে এইকেইদিন ভিডিঅ' চিডিঅ' দিবও পৰা নাই দেই। আজি ভিডিঅ' এটা বোলো বনাওঁ, মানে একদম ঘৰৰ কাম কৰি আছোঁ। সকাম পালেহি, গতিকে কাইলৈ সকাম। ভিডিঅ' এইকেইদিনমান আগতে আপলোড কৰিম বুলি ভাবিছিলোঁ, পৰা নাছিলোঁ, গতিকে আজি ভিডিঅ' এটা কৰিলোঁ। এতিয়া একদম ঘৰৰ কামত লাগি আছোঁ। অৱস্থা দেখিছে নাই, গোটেই ঘামি জামি অৱস্থা নাই, যিহে গৰম তাতে। ৰাতিপুৱাতো একদম 4টামান বজাতে ৰ'দটো ওলাই যায়। গোটেই ঘৰ চৰৰ ওপৰ চাফা কৰিবলগীয়া আছে, চোতাল সৰা, ঘৰ মোচা, একদম ঢেৰ কাম আৰু মুঠতে। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। দোকান বজাৰ চব আজৰি হৈ আছে, গতিকে অলপ আপোনালোকক দেখুৱাওঁ আজি ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এতিয়া মই একদম ঘৰ চৰবিলাক মুচি লওঁ। সেইফালে এয়া ঘৰটো মুচি লৈছে আৰু গোটেই ঘৰবোৰ মুচিবলগীয়া আছে, বহুত দিগদাৰ আছে। একদম গৰমত মানে ঘৰ মোচা ৰাতিপুৱাতে কৰিম বুলি ভাবোঁ, নহয় মানে নিমিলে। একদম ঘৰটো মুচি থাকোঁতে 10টা 11টা বাজি যায় আৰু। ইয়াত দেখিছেনে, মুচি লৈছোঁ আৰু। এয়া গা পা ধুই আজৰি হৈছোঁ আৰু এতিয়া দেই। ৰাতিপুৱা একদম 5টা বজাৰ পৰা এতিয়া বাজিলে 3:30। ভাত পানী খাবলৈও সময় নোপোৱা হ'লোঁ, মানে কি যে হ'ব। মানে কি হৈছে, ঘৰত কিবা এটা পাতিলে নহয়, লাগিলে এসপ্তাহ আগৰ পৰাই কাম কৰি থাকোঁ, তথাপিতো তাৰমানে কিবা এটা পতাৰ আগদিনাখনি থাকিব এগালমান কাম। গতিকে কাম বন ৰাতিপুৱাৰ পৰা কৰি এতিয়া আজৰি হৈছোঁ। ভাত পানীটো খোৱাই নাই বাৰু। ভাবিলোঁ ভিডিঅ'টোকে বনাই লওঁ। একদম ভাগৰ লাগি গৈছে, ভিডিঅ' বনাবলৈ মনে যোৱা নাই, তথাপি বনাই লৈছোঁ আৰু। বাকী এতিয়া কি বজাৰ কৰিলে তাকে আপোনালোকক অকণমান দেখুৱাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। এইফালে এইখিনি সকামৰ বস্তু একদম আনি ৰেডি কৰি থৈছে আগতীয়াকৈ, নহ'লে বৰ দিগদাৰ হয়। চব বস্তু আনি থ'লে এইফালে আছে ৰঙালাও, এইফালে আলুগুটি, এইফালে এয়া এইবোৰ কিবা কিবি আছে, ইয়াতো আছে কিবা, এয়া এইফালে আমাৰ সকামৰ বস্তু দেখিছেনে, এইবিলাকেই লাগে মানে। এইফালে তামোল আছে, এইফালে এয়া ভোট জলকীয়া, এইফালে এইবোৰ মানে এইবোৰ জলকীয়া আৰু কি জলকীয়া বুলি কয় জানো। এইফালে এয়া আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু দেই, আমাৰ সকামতনো কিমান কি লাগে। তাকে মানে কিমান কি লাগে নহয়, আচলতে চবৰে বেলেগ বেলেগ ন সকাম পতা নিয়ম। আমাৰ এয়া এইবোৰ মানে ৰঙালাও চঙালাও বেছিকৈ লাগে, এইফালে এইবোৰ ৰঙালাও সেইকাৰণে। বাকী আৰু সকামৰ নিয়ম কেনেধৰণে কৰে দেখুৱাবলৈ চেষ্টা কৰিম কাইলৈ মই অকণমান, যিমান পাৰোঁ আৰু। ৰ'ব, এতিয়া আৰু দুটামান বস্তু আছে, দেখুৱাই লওঁ পটককৈ, চাই থাকিব দেই। এইফালে আকৌ ইয়াতে হাঁহটো আৰু ব্ৰইলাৰটো ভৰাই থৈছে দেই। এইটো এইফালে হাঁহ, মানে সকামত লাগিব। হাঁহটো আনি ইয়াতে ঘৰতে বান্ধি থৈছোঁ, দুদিনমান হ'ল হাঁহটো অনা, ঘৰতে আনি থৈছোঁ আৰু। এইফালে এইটো ব্ৰইলাৰ এটা। এয়াই আৰু সকামত কি লাগে আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু দেই। এয়া এইফালে আমাৰ ৰান্ধনি দেই, আবেলিৰ ভাত সাজ মানে এইফালে ৰান্ধনিয়ে বনাইছে, নতুন ৰান্ধনি। চাওঁ আৰু সকামত কি লাগে অকণমান দেখুৱাই দিলোঁ আৰু আপোনালোকক। বাকী কাইলৈ আকৌ ভিডিঅ' কৰিম, মানে যিমান যি পাৰোঁ আৰু কেনেধৰণে সকামৰ মানে নিয়ম চিয়মবোৰ কৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চবৰে নিয়মবিলাক বেলেগ বেলেগ ন, গতিকে অকণমান দেখাম বুলি ভাবিছোঁ। ঘৰতে কিবা এটা পাতিলে অকণমান দিগদাৰ হয় বাৰু দেই, ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ। তথাপি তাৰ মাজতে মই অকণমান দেখাম, সম্পূৰ্ণকৈ দেখাব নোৱাৰিলেও অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ, গতিকে দেখাম। আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাব। যদি চাই ভাল পালে লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ল'ব দেই, যিসকলে নতুনকৈ চাই আছে মানে। বাকী আকৌ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।